ডক্টৰে কৈছিল মুখত মাস্ক পিন্ধিব লাগে ই বেটাই কি শুনিলে মুখত মাস্ক পিন্ধিব লাগে হাসাও 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 খুশিয়া মানাও Hello guys, welcome to my channel. Guys, প্রথমে আপোনালোকক ওয়েলকাম কৰিছো Assamese comedy channel লৈ ভিডিও সমূহ চাই যদি অকন হলো ভাল পোৱা তেন্তে সাবস্ক্রাইব কৰিব নাপাহৰিব লগতে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু এনে ধৰণৰ ভিডিও যদি আপুনি এনজয় ল'ব বিচাৰে তেন্তে মোৰ চেনেলটো ক্লিক কৰক আৰু বিভিন্ন ধৰণৰ ভিডিও সমূহ চাই এনজয় লওক সো তেতিয়ালৈ গাইস আজিকালি লৰা ছোৱালীয়ে যেটো বয়সত ৰিলেশনশিপত আহিছে এইটো বয়সত মই সাগে টিভিৰ ভিতৰত মানুহ কেনেকৈ উমাৰ তাকে ভাবি থাকোতে অময় গৈছিল বাল কেলা বেছিকৈ খটা কোৱা ছোৱালীবোৰক বেলেগ দেহত হেপী গাৰ্ল আৰু অহমত লাউপাত কচুপাত কেলাবে আনে দোকানত বস্তু কিনিব যায় আৰু মই সিসিটিভিৰ পালে চাই কম্পিউটাৰত মই আহিছো নাই এইটো চাও কিছুমান ঠকাৰ দনি আৰু আন কিছুমান মনৰ দনি অসমীয়াৰ যত্ন লোৱা এয়া মোৰ খানদানী জনীৰ লগত চেনিকাই থকাটো টেলেন্ট বুলি নকয়ও দোস্তি এজনীকে আপোন কৰি গুটেই জীৱন ভাল পাব পৰাটোহে টেলেন্ট ओ भाई मारो मुझे मारो ছোৱালী অলে অলপ খোলা মনৰ হ'ব লাগে অহংকাৰটো ৰাণু মণ্ডলৰো থাকে নাই মানি লৈছো লৰা ঘৰৰ মানুহে যৌতুক বিচাৰি ডাঙৰ ভুল কৰে কিন্তু ছোৱালী ঘৰৰ মানুহেতো চাকৰি কৰা ধৰা বিচাৰি কিনো ঘেন্টাৰ পুণ্যৰ কাম কৰে বোৱাৰীবোৰ বোৱাৰী হৈ তাকো ছোৱালী হ'ব নালাগে ছোৱালীৰ দৰে মিম শ্বেয়াৰ কৰিবলৈ মন আছিল যদি 9ত পলাই যাবলৈ কোনে কৈছিল ভদ্ৰ লৰাক দাদা বনাই 420ৰ লগত প্ৰেম কৰিবি আৰু পাছত পথাৰনা কাই খবা যে অকলো লৰাই সমান এনেকে হলে কেনেকে হ'ব বাইদেউ চাপৰ ছোৱালী প্লাছ ৰঙা হাৰি আই গোটেই কেইজনী যেন গেছ সিলিন্ডাৰটো আৰু ৰাস্তাৰে যেতিয়া ছোৱালীয়ে যায় তেতিয়া লৰাসকলে এনেকৈ চাই থাকে ল'ৰাজনৰ হেয়াৰ ষ্টাইল নাই নিশ্চয় বদ্ধ ল'ৰা হ'ব চাগে